পুৱাৰ ভাত সাজ ৰেডি কৰোগে। আজি মই বনালো গাহৰি মাংস লগত আছে লেহেতি শাকৰ লগত পিঠাৰ খাৰ। মই কেনেদৰে লেহেতি শাকৰ লগত পিঠাৰ খাৰ বনালো আপোনালোককো দেখাওগে বলক। প্ৰথমে এয়া লেহেতি শাকখিনি ভালদৰে কাটি লৈ কেৰাহীত খুব ভাজি থাকিলো পাতখনি সামৰালৈকে। তাৰ পিছত পানী দি দিলো। পানী দিয়াৰ পিছত পিঠাগুড়ি 2 চামুচ দি দিলো। আপোনালোকে পিঠাগুড়িখিনি দিওঁতে খুব লৰাই থাকিব, নহলে পিঠাগুড়িখিনি গোটা হৈ যোৱাৰ চান্স থাকে। তাৰ পিছত ইফালে এয়া মই কলৰ খাৰ লৈছো। আপোনালোকে কিহৰ পৰা তৈয়াৰ কৰে? মই আকৌ কলৰ বাকলি এনেদৰে জুইত পুৰি লৈ তাৰ পৰা খাৰ তৈয়াৰ কৰিলো। এফালে অলপ কাঠফুলা ভাজি আছো, লগত অলপ গাহৰি মাংস লৈছো। আপোনালোকে লেহেতি শাক লগতে পিঠাৰ খাৰ খাই কেনেকুৱা পায় জনাবচোন। বহুত ধুনীয়া এটা ফ্লেভাৰ আহে, খাই চাবচোন, বহুত ভাল লাগে। এফালে এয়া আজি থালি ৰেডি। কমেণ্ট এটা কৰি জনাব ভাল লাগিলে।